নমস্কাৰ আৰজুছ ব্লগৰ অন্যটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ বহুত শুভকামনা জনাইছো আপোনালোকৰ পূজা কেনেদৰে গৈছে আমিও পূজা চাবলৈ আহিছো লবা লাগছিল বলে এই ভাইৰাল লৈ যা মই বাইদেউ এনে ভাইৰাল কৰি ৰাখি তেতিয়াহলে দেখুৱাই থাকিম আৰু আমাৰ লগতে আপোনালোকেও পূজা উপভোগ কৰক নহয় জানো ভিডিঅটো চাই থাকিব শেষলৈকে আজি মহানৱমী আৰু আমি এতিয়া পাঠশালা পূজা মহোৎসৱত উপস্থিত আছো সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ ভগৱতী ক্ষেত্ৰত অনুষ্ঠিত হৈছে এয়া শাৰদীয় মহোৎসৱ পুৰুষ মহিলা সম্মানিতে এয়া ঢোল বাদন ঢুলীয়া আপোনালোকে চাওক কি কৰিম বাজাৰত উলিয়াইছো দেখা নাই আইসক্রিম আইসক্রিম बोला किमान दाम हां बोला किमान दाम बोला 20 টাকা आइसक्रीम 10 টাকা आइसक्रीम दियो আমার কোনটো এয়া চাওক ইয়াতে ফটো উঠিবলৈ বিশেষ ব্যৱস্থা কৰি দিয়া হৈছে পূজা মণ্ডপৰ ওচৰতে আমিও তাত কেবাখনো ফটো উঠিছিলো পূজা মণ্ডপত থকা পূজাৰী কেইজনৰ লগত কিছু কথা বতৰা পাতিলো আৰু খুব ভাল লাগিল তেওঁলোকৰ লগত কথা পাতি মেইন বৰমাতে আপোনাৰ পাঠশালাতে ঘৰ
এতিয়া আমি পাঠশালা পূজা মণ্ডপৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া খাব লাগিব পূজাৰ বিশেষ গৰম গৰম জেলেপি। এয়া আমি এতিয়া জেলেপি কিনি লৈ ল'লোঁ আৰু এতিয়া আমি যাম বৰমা পূজা মহোৎসৱলৈ। এইটোত কিমান? এতিয়া আপোনালোকক বৰমাৰ পূজাৰ কিছু মুহূৰ্ত দেখুৱাবলৈ ওলাইছোঁ, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। 89তম বৰমা বাৰোৱাৰী দুৰ্গা পূজা মহোৎসৱলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। এতিয়া আজি মহানৱমীৰ বৰমা বাৰোৱাৰী পূজাৰ কিছু দৃশ্য আপোনালোকে উপভোগ কৰক। পূজাৰ প্ৰতিদিনে সপ্তমীৰ দিনাৰ পৰা মহাভোগ বিতৰণ কৰা হয় আৰু আজিও দুপৰীয়াৰ যি মহাভোগ আয়োজন কৰা হৈছে মহানৱমীৰ, আৰু তালৈ আমাক নিমন্ত্ৰণ জনোৱা হৈছিল আৰু আমি এতিয়া খিচিৰি গ্ৰহণ কৰিম আৰু সকলোৰে সৈতে আমি ইয়াতে বহিছোঁ আৰু ইয়াত আমাক খিচিৰি আৰু পায়স দিয়া হৈছিল খাবলৈ। সঁচাকৈ খুব সুস্বাদু আছিল এই খিচিৰি আৰু পায়স, আৰু সকলো একেলগে বহি আমি পায়স গ্ৰহণ কৰিছিলোঁ আৰু সঁচাকৈ খুব সুন্দৰভাৱে পৰিৱেশন কৰা হৈছিল আৰু পৰিষ্কাৰ পৰিচ্ছন্নভাৱে পৰিৱেশন কৰা হৈছিল আৰু খাবলৈ সঁচাকৈ খুব ভাল হৈছিল আৰু সকলোকে বিচৰা ধৰণে পায়স আৰু খিচিৰি দিয়া হৈছিল। আমি সকলোৱে বহি আহাৰ গ্ৰহণ কৰিছিলোঁ। আৰু খোৱা শেষত আমি পূজাস্থলীৰ পৰা আনন্দ মনেৰে উভতিলোঁ। আৰু আমাৰ ভিডিঅ'টো চাই আজি যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।